মই বৰ্তমান টিখৰে আহি ভূপেন দাৰ ঘৰ পাইছোঁহি। সেই যে কেঁচা বাদামৰ কাৰণে যিজন মানুহে নেকি গোটেই পৃথিৱীত ভাইৰেল হৈ পৰিছিল, তেখেতৰ ঘৰ উপস্থিত পাইছোঁহি। মোৰ লগত আছে কেমেৰামেন ৰবি সেনাপতি। আমি দুই আহি উপস্থিত হৈছোঁহি। ভূপেন দাৰ ঘৰ উদুলি মুদুলি পৰিৱেশ, কিন্তু দুখৰ কথা আমি ভূপেন দাক লগ পাবলৈ নোৱাৰিলোঁ। তেখেত গৈ বোলে ষ্টুডিঅ'ত আছেগৈ, গতিকে আমি তাতে লগ কৰিম বুলি ভাবিছোঁ। আহক আমি তেখেতক লগ কৰিমগৈ আৰু তাতে তেখেতৰ লগত যি সাক্ষাৎকাৰ হ'ব সেইবোৰ আমি আপোনালোকক দেখুৱাই যাম। বহু ব্যস্ততাৰ মাজতো বোলে আমাক ভূপেন দাই নিৰাশ কৰা নাই। তেখেতে আমাক সময় দিব, সাক্ষাৎকাৰ দিব, আমাক কিছু অপেক্ষা কৰিব দিছে। গতিকে এই ভূপেন দা আহি পাবহি, দেখা পাব আপোনালোকে। এই ভূপেন দা আহিছে। ভূপেন দা, মই সৰু অসমৰ পৰা আহি আপুনি যে যিটো কেঁচা বাদাম গানটোত ভাইৰেল হৈছিল, মই সেইটো কাৰণে আপোনাক লগ কৰিব আহিলোঁ। আৰু আপুনি প্ৰথমে গানটো দুআষাৰমান গাই দিয়ক। ভালো, খুব ভালো। আমি গানটি গাই দিছে। পায়ে তোলা হাতে বালা আছে যদি সিটি বালা সেন দিয়ে যাবেন, তাতে সমান সমান তোমরা বাদাম পাবেন। বাদাম বাদামে দাদা কাঁচা বাদাম, আমার কাছে নাই গে বুবু ভাজা বাদাম, আমার কাছে আছে শুধু কাঁচা। আপুনি কেঁচা বাদাম গীতটো গাই গোটেই পৃথিৱীত আপুনি মানে পৰিচিত এজন হৈ পৰিলে। মানে আপুনি কিবা আৰ্থিক সাহাৰ্য কৰিব পাইছে নেকি? আপোনাক মই সেইটো জানিব বিচাৰোঁ আপোনাৰ পৰা। না না না, আমি কারো কাছে থাকিয়া কি রকমের আর্থিক সাহায্য পায় না। আপোনাৰ বহুত মূল্যৱান সময় আমাক দিয়াৰ কাৰণে আমি আপোনালৈ বহুত ধন্যবাদ যাচিছোঁ। শেষত আপোনাৰ গীতটো আৰু অলপ গুণগুণাই দিলে মই নথৈ সুখীত হ'ম। ঠিক আছে। পায়ে তোলা হাতে বালা আছে যদি সিটি বালা সেন দিয়ে যাবেন, তাতে সমান সমান তারা বাদাম পাবেন। বাদাম বাদাম দাদা কাঁচা বাদাম, আমার কাছে নাই শুধু ভাজা বাদাম। থেংক ইউ।